আমাৰ অসমীয়াত এটা ফকৰা যোজনা আছে, ভোটৰ আগত ৰাইজ ৰজা আৰু ভোটৰ পিছত নেতা ৰজা। কিন্তু কোন ৰজা হ'ব, কাৰ কপাল ফুলিব, কাৰ কপাল ফুটিব, এই সকলোবোৰ নিৰ্ধাৰণ কিন্তু আমাৰ ৰাইজেহে কৰে। এইটোৱেই পলিটিক্স। এই কোন ৰজা হ'ব, কোন ৰজা নহ'ব, এই খেলত বিধাতাই কাৰ ফালে সুদৃষ্টিৰে চাই, কাৰ ফালে কুদৃষ্টিৰে চাই, এই সকলোবোৰ ক্ষেত্ৰত কিন্তু ডেমোগ্ৰাফিয়ে কি ৰোল প্লে কৰিব সেইটো বিষয়ে আজি আমি জানিবলৈ চেষ্টা কৰো আহকচোন। ডেমোগ্ৰাফি অৰ্থাৎ জনগাঁথনি। 2011 লোকপিয়ল মতে অসমৰ সৰ্বমুঠ জনসংখ্যাৰ 61% হিন্দু আৰু 34.22% মুছলমান জনসংখ্যা আৰু 5% খ্ৰীষ্টান, বুদ্ধিষ্ট, শিখ বা অন্য ধৰ্মাৱলম্বী লোকসকল। এই 61% হিন্দু যে আছে, এই হিন্দুত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যেনে ধৰক বড়ো, সোণোৱাল, টাই আহোম, চুতীয়া, কোচ, কলিতা, বামুণ এনেকুৱাকে ধৰি বহুতো সৰু সৰু জনগোষ্ঠী আৰু লগতে হিন্দী ভাষীসকল, মাৰৱাৰী, বিহাৰী আদিকে ধৰি বাগানীয়াসকল বা অন্য ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল। বাকী 34.22% ভোটাৰ অৰ্থাৎ মুছলমান জনসংখ্যা। এই জনসংখ্যাটোত আছে আছামিজ মুছলিম অৰ্থাৎ গৰীয়া, মৰীয়া আদিবোৰ। তেখেতসকলক আমি ভাষা আৰু সাহিত্য সংস্কৃতি যিহেতু অসমীয়া আৰু তেখেতসকল ধৰ্মৰ চাইডৰ পৰা মুছলমান, তেনেস্থলত তেখেতসকলক অসমীয়া মুছলমান বুলি কোৱা যায়। নেক্সট আহিলে বেংগলী মুছলমান, বঙালী মুছলমান। বঙালী মুছলমানবোৰো হৈছে যোনে বেংগলী ভাষা কোৱা মুছলমান ধৰ্মৰ লোকসকল। বেংগলী ভাষী মুছলমান লোকসকল অৰ্থাৎ কৰিমগঞ্জ, শিলচৰ, হাইলাকান্দি এইবোৰত থকা মুছলমানসকল, কিছুমানক তেখেতসকলৰ চিলঠীয়া বুলি কয়, এনেকুৱা বহুত ধৰণৰ বেলেগ বেলেগ নামেৰে তেখেতসকলক সম্বোধিত কৰে। তৃতীয়তে আছে মিয়া মুছলমানসকল। মিয়া মুছলমান অৰ্থাৎ ইমাইগ্ৰেণ্ট বুলি কয়, কিছুমানে বাংলাদেশী মূলৰ বুলিও কয়। বহুতৰ মতে বেলেগ বেলেগ ধৰণৰ ডেফিনেশ্যন তেখেতসকলৰ বাবে ব্যৱহাৰ কৰে। গতিকে এই সৰ্বমুঠ জনসংখ্যাৰ পৰা চাবলৈ গ'লে মানে কোনে কাক কোনটো দলক ভোট দিব, কাৰ প্ৰতি কেনেকৈ ৰণনীতি অৱলম্বন কৰিব, ক'ত বিভাজন কৰিব লাগিব, ক'ত একত্ৰিত কৰিব লাগিব, এইবোৰত তেখেতসকলৰ ৰণনীতি বেলেগ বেলেগ হ'ব। এতিয়া এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু তেখেতসকলৰ এলায়েন্সবোৰে বহুতে তেখেতসকলক কয় পৃথকীকৰণৰ ৰাজনীতি কৰে, আৰু কংগ্ৰেছ আৰু তেখেতসকলৰ এলায়েন্সবোৰে একত্ৰিত কৰিবৰ বাবে যত্ন কৰিছে বুলি বহুতে কয়। কিন্তু যিহেতু মানে বিজেপিৰ ওপৰত এটা সাম্প্ৰদায়িক দাগ দি কংগ্ৰেছে অসমখন জয়ী কৰাৰ এটা সিদ্ধান্ত ৰণনীতি অৱলম্বন কৰিছে, আৰু আগতে তেখেতসকলৰ মিত্ৰজোঁটত AIUDF আছিল। গতিকে তেখেতসকলৰ মিত্ৰজোঁটত নলৈ তেখেতসকলে এইটো এটা বৃহৎ ৰণনীতিৰে আগুৱাবলৈ চেষ্টা কৰিছে। কিন্তু বৰ্তমান সময়ত 2011 লোকপিয়লটোক পিছত বৰ্তমান সময়ত 2025লৈকে এই সময়ছোৱাত মুছলমানৰ যোনটো জনগাঁথনি এইটো বৃদ্ধি হৈছে, অৰ্থাৎ তেখেতসকলৰ জনসংখ্যা বহুতে বিস্ফোৰণ হৈছে বুলিও কয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰেছত কৈছিল তেখেতসকলৰ জনসংখ্যা বৰ্তমান 38 to 40% বৰ্তমান সময়ত। তেনেস্থলত জনসংখ্যাই এটা কি ৰোল প্লে কৰিব এইটোতো চিয়ৰ। কিন্তু ভৌগোলিকভাৱে আমাৰ জনগাঁথনিটো সম্পূৰ্ণ বেলেগ। তেনেস্থলত আমি আমাৰ ডেমোগ্ৰাফিটোক 4টা ভাগত ভাগ কৰিবলৈ পাৰোঁ। ব্ৰহ্মপুত্ৰ ভেলী বা ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক ভেলী, হিলছ এৰিয়া আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাটো হৈছে সকলোতকৈ ডাঙৰ। এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ আপাৰ আছামত গোটেই অসমখনৰ সিদ্ধান্ত নিৰ্ভৰ হ'ব বুলি কয়। তেনেস্থলত তাত আহোম, সোণোৱাল, মিচিং, চুতীয়া, বাগানীয়া আৰু বহুতো ধৰণৰ সৰু সৰু জনগোষ্ঠী আছে যোনবোৰে তাত তেখেতসকলৰ ভূমিকা নিৰ্ধাৰণ কৰিব, কোনে জিকিব বা কোনে হাৰিব, কাক দিছপুৰলৈ পঠাব, কোনে অসমত এইবাৰ চৰকাৰ গঠন কৰিব। এই সকলোবোৰৰ মেইন হাৰ্টবিটটোৱে হৈছে মানে আপাৰ আছাম বুলি কয় বহুতে। কিন্তু এই আপাৰ আছামত কালচাৰেল চেণ্টিমেণ্ট, ইউথ পাৱাৰ আৰু
জাতীয়তাবাদ আদি এনেধৰণৰ ভাষাক লৈ জাতীয়তাবাদ এনেধৰণৰ ইমোচনৰ সৈতে এজেণ্ডাৰ সৈতে আমি তাত মানুহবোৰক আকৰ্ষণ কৰিব যত্ন কৰা আমি দেখা পাওঁ। ঠিক তেনেকৈ বৰাক ভেলীত সম্পূৰ্ণ ওলোটা হয়। যেনেকৈ অসমত অসমীয়া চলে, কিন্তু বৰাক ভেলীটো সম্পূৰ্ণ অসমত থাকিলেও তাত কিন্তু বঙালী মেজৰিটি মানুহৰ জনসংখ্যা বেছি, অৰ্থাৎ বঙালী ভাষা কোৱা মানুহৰ মেজৰিটি বেছি। তেনেস্থলত তাৰ সম্পূৰ্ণ পলিটিক্স বেলেগ। এই বৰাক ভেলীত যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত বা বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত আমাৰ সকলো অসমৰ মানুহে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ মানুহে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, বৰ্তমান চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টক আমি বিৰোধিতা কৰিছিলোঁ, কিন্তু ঠিক সেইখিনি সময়তে বৰাক ভেলীত আকৌ সেইটো তেখেতসকলে ছাপোৰ্ট কৰিছিলে। গতিকে বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ নিৰ্বাচন যে সম্পূৰ্ণ পৃথক, তাত বেলেগ ৰণনীতি যে অৱলম্বন কৰিব লাগিব সেইটো মানে সম্পূৰ্ণ খাটাং। আৰু তেনেস্থলত কোনে কি ৰণনীতিৰে আগবাঢ়িছে সেইটোহে এবাৰ ইলেকশ্যনত আমি চাবলগীয়া হ'ব। তাৰ পিছতে আহিলে হিলছ এৰিয়া বা পাৰ্বত্য অঞ্চল। হিলছ এৰিয়াত আমাৰ ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও আদি পৰি যায়। এই ঠাইকেইটাত ট্ৰাইবেলৰ সুৰক্ষা, অৰ্থাৎ তেখেতসকলৰ খোৱা বোৱা, পিন্ধা উৰা, ভাষা, তেখেতসকলৰ এৰিয়াৰ সুৰক্ষাৰ, তেখেতসকলৰ লোকেল এজেণ্ডা আদিৰ বিষয়বস্তুৰেহে ৰাজনীতি চলে। ইয়াৰ পিছত আহিল বড়োলেণ্ড। বড়োলেণ্ডত বড়োসকলটো থাকিবই, বড়োসকলক বাদ দি অন্যান্য বহু জনগোষ্ঠীয় লোক আছে। কাক কেনেকৈ কোনে আকৰ্ষণ কৰিব পাৰে সেইটো বহুত চাবলগীয়া হ'ব, কাৰণ যোৱাবাৰৰ বিজেপিৰ এলায়েন্সত আছিল প্ৰমোদ বড়োৰ UPPL, বৰ্তমান প্ৰমোদ বড়োৰ UPPL কংগ্ৰেছ এলায়েন্সত এইবাৰ বিধানসভাত অৱতীৰ্ণ কংগ্ৰেছৰ মিত্ৰজোঁট হৈ বিজেপিৰ এগেইনষ্টত তেখেতসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু বিজেপিয়ে ঠিক তেনেকৈয়ে এইবাৰ তেখেতসকলৰ পূৰ্বৰ বিপক্ষ বৰ্তমানৰ তেখেতসকলৰ লগৰ অৰ্থাৎ BPF হাগ্ৰা মহিলাৰীৰ দল, তেখেতসকলে এইবাৰ বিজেপিৰ সমৰ্থনত আৰু বিজেপিৰ লগত সংযুক্ত হৈ নিৰ্বাচন খেলা দেখা গৈছে। আৰু বড়োলেণ্ডৰ ৰাজনীতি আৰু এজেণ্ডা সম্পূৰ্ণ সুকীয়া হয়, সেইটোতো আমি সকলোৱে দেখা পাই আহি আছো। যেনেকৈ তেখেতসকলে মাজে মাজে পৃথক বড়োলেণ্ড বিচাৰাৰ এটাও প্ৰমাণ আমি প্ৰায় পায়ে থাকো। এইবাৰ বিভিন্ন অঞ্চলৰ ডেমোগ্ৰাফিক হিচাপ মতে কোনে কি ৰণনীতি লৈ কোনে তেখেতসকলৰ মেনিফেষ্টত কি ধৰণৰ বস্তু এড কৰিছে, বিষয়বস্তু এড কৰিছে সেইটো চাবলগীয়া হ'ব। বিজেপিয়ে সুৰক্ষিত অসম, বিকশিত অসম ৰণনীতিৰে আগবাঢ়িবলৈ যত্ন কৰিছে, আৰু ঠিক তেখেতসকলৰ প্ৰত্যুত্তৰত কংগ্ৰেছ আৰু তেখেতসকলৰ এলায়েন্সে হাতত হাত ধৰক আৰু বৰ অসম গঢ়ক বুলি শ্লোগানেৰে অসমখন এইবাৰ তেখেতসকলৰ চৰকাৰ বনোৱাৰ চেষ্টা চলাব। এই বৰ্তমান যি ইলেকশ্যনৰ বতৰ চলি আছে, এই বতৰত কিন্তুকে ডেমোগ্ৰাফিৰ ৰোল যে বহুত বেছি, ক'ত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী দিব লাগে এই ৰণনীতিটো বহু আগৰ পৰা ইয়াৰ ব্লুপ্ৰিণ্ট তৈয়াৰ হৈছিল। যেনেকৈ ধৰক সমষ্টিৰ পূৰ্ণ নিৰ্ধাৰণ, বিজেপিয়ে বহু আগৰ পৰাই পৰিকল্পিতভাৱে সমষ্টিবোৰ পূৰ্ণ নিৰ্ধাৰণ কৰিলে, যোনটো তেখেতসকলৰ বাবে অলপ টান আছিল, অলপ অসুবিধা বা কঠিন চিট আছিল। সেইটোক মানে কেনেকৈ কৰ্তন কৰি আনি অন্য সমষ্টিত সোমাই বেলেগ বেলেগ ধৰণে সমষ্টিটো নিৰ্ধাৰণ কৰি বহুতৰ বাবে এটা অসুবিধাৰ সৃষ্টি কৰি দিলে, আৰু বহুতৰ বাবে এইটো সুবিধাজনক স্থিতি বনাই দিলে। গতিকে এই সমষ্টি পূৰ্ণ নিৰ্ধাৰণৰ ফলত বিজেপিয়ে যে এটা ষ্টেপ অৰ্থাৎ এটা প্লাছ পইণ্ট পাইছে, এইটো বহুজন বিজ্ঞজনৰ দৃষ্টি আকৰ্ষণ অলৰেডি হৈছে। ঠিক তেনেকৈ ডেমোগ্ৰাফিয়ে এটা কি ৰোল প্লে কৰিব এইবাৰ ইলেকশ্যনত। গতিকে ইয়াক লক্ষ্য কৰি কংগ্ৰেছেও পিছ পৰি থকা নাই। কংগ্ৰেছেও AIDFৰ দৰে এটা সাম্প্ৰদায়িক দলক, অৰ্থাৎ বহুতৰ মতে সাম্প্ৰদায়িক দল ইয়াৰ, কিন্তু এনেই নাম হিচাপে অল ইণ্ডিয়ান ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট, তেনেস্থলত তেখেতসকলক সাম্প্ৰদায়িক বুলি আমি ক'ব নোৱাৰো। আৰু ঠিক তেনেকৈ বিজেপিৰ নামটো চাই আমি সাম্প্ৰদায়িক ক'ব নোৱাৰো, কিন্তু কংগ্ৰেছৰ মতে বিজেপি সাম্প্ৰদায়িক আৰু বিজেপিৰ মতে UDF সাম্প্ৰদায়িক, কংগ্ৰেছ AIDF সাম্প্ৰদায়িক দল। গতিকে তেনেস্থলত তেখেতসকলে AIDFক
সাম্প্ৰদায়িক দলৰ লগত মিত্ৰজোঁট নকৰি বিজেপিক সাম্প্ৰদায়িকতাৰ এটা দাগ দি তেখেতসকলে এইবাৰ অসমখনত চৰকাৰ গঠন কৰাৰ যি চেষ্টা চলাইছে তাত তিনি গগৈৰ ভূমিকা চাবলগীয়া হ'ব। বিজেপি আৰু তেখেতসকলৰ এলায়েন্সক কেনেকৈ প্ৰতিৰোধ কৰে তাক তেখেতসকলৰ ভূমিকা চাবলগীয়া হ'ব। ধন্যবাদ। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।